আসসালামু আলাইকুম মই আসিফে মোৰ ইউটিউব চেনেল ঘৰুৱা অসমলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই কোনো ফুৱাৰ ভিডিঅ' নিদিওঁ আজি মই এটা নেক্সট লেভেল ব্লগ আপোনালোকক উপহাৰ হিচাপে দিবলৈ যত্ন কৰিছো আৰু এই চেনেলটোত যোন নতুন হয় তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই দিব কিয়নো মোৰ আহি থকা আগন্তুক ভিডিঅ'সমূহ আপোনালোকে যাতে নটিফিকেশ্যন পায় আৰু আজি যেটো ব্লগ বনাম মই নেক্সট লেভেলৰ ব্লগ বনাম আৰু মোৰ যেটো মই নতুন হয় ইউটিউবত মোৰ কিছুমান ভুল ত্ৰুটি থাকে কথা কোৱা হওক বা ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত এডিটিঙৰ ক্ষেত্ৰত সো সেইবিলাকৰ পৰা মই ক্ষমা মাগিছো আৰু আপোনালোকক তাতকৈ উন্নত মানৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি আছো আপোনালোকে মৰম আশীৰ্বাদ মোক কৰি থাকিব আৰু আজি যি এটা বনভোজস্থলীৰ পৰা মই এটা ব্লগ দিম হেৰি নকৰি বলক আমি ডাইৰেক্ট যাওঁ বনভোজস্থলীলৈ আমি বনভোজস্থলীলৈ ওলালো মই আৰু মোৰ বন্ধু বাইকত এইমাত্ৰ মই বনভোজস্থলীত উপস্থিত হলো গোটেই বনভোজস্থলীৰ পৰিৱেশ আচলতে ব্যতিক্ৰমী বস্তুটো তেনেকুৱা নহয় বাৰু আচলতে নতুন বছৰ বুলি যিবিলাক ল'ৰা ছোৱালী ধৰক বাপেখান নাই বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালী এইবিলাক ল'ৰা ছোৱালী মনত যিটো ধৰ ফূৰ্তি সেই ফূৰ্তিটোৰ কাৰণে মই এটা চিন্তা কৰিলোঁ এই ল'ৰা ছোৱালীবিলাক হিচাপলৈ লৈ যাওঁ নি পেলাই এসাঁজ একেলগে বহি খাওঁ তাৰপিছত চিন্তা কৰিলোঁ এবাৰ কিজানি ফুৰিব লৈ যাওঁ গুৱাহাটী ফালে এবাৰ চিৰিয়াখানা দেখাই লৈ আহোঁ পিছত দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি এই ল'ৰা ছোৱালীবিলাকক বোলো ইয়াতে এইবাৰ তেনেকুৱা এটা আমেজ দিওঁ বুলি পেলাই আজি কেইজনমান ল'ৰা ছোৱালী মানে আপোনাৰ প্ৰায় 20জনমান হ'ব সেই ল'ৰা ছোৱালীখিনি লৈ আহিলোঁ একেলগে বোলো এসাঁজ খাওঁ তোমালোকে ভাত খোৱা দুষ্ট নকৰিবা খাবৰ কাৰণে কেনেকুৱা হৈছে ভাল হৈছে নাই তোমাৰ মাহঁতে বনোৱাতকৈ ভাল হৈছে নাই খাবৰ কাৰণে ভাত খোৱা আৰু আপোনাৰ এই যি মহানুভৱতা তাক আমি চেলুট জনাইছোঁ চেলুট আজিৰ সমাজত এনেকুৱা মানুহ খুব কমেই পোৱা যায় কাৰোবাৰ সুখত নিজেই সুখী হোৱা সেইটো কাৰণে মই আপোনাৰ যি মহান কৰ্ম এই কৰ্মক শলাগ লৈছোঁ আৰু আগলৈ এনেকুৱা কৰি যাওক সুখ দি যাওক আৰু আপোনাক যিমান পাৰোঁ আমিও সহায়ৰ হাত আগবঢ়াম আজি খানাটো খাই কেনেকুৱা লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে বহুত ভাল লাগিছে আমি ইতিমধ্যে খানা শেষ কৰি ঘৰলৈ গৈ আছোঁ জিয়াউল ভাই আমি একেলগে গৈ আছোঁ এনেকুৱা ল'ৰা ছোৱালী সমাজত সকলো সমাজতে আমি দেখা পাওঁ সেইটো কাৰণে সমাজৰ একোজন সচেতন নাগৰিক হিচাপে আপোনালোকেও এনেকুৱা পদক্ষেপ হাতত লওক সকলোৰে সুখত আপোনালোকে নিজেও সুখ বিচাৰি লওক সদৌ শেষত ভিডিঅ'টি চাই কেনেকুৱা পালে
কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰটো কৰিবই আৰু মোৰ এই চেনেলত যোন নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষতে থকা বেল আইকনটো বজাই দিব আহি থাকিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবলৈ। ধন্যবাদেৰে জয় আই অসম।